BSFৰ যেটো আছে সেন ওয়েস্টো যেটো নেকি সেন্ট্ৰেল ওয়ার্কশপ এন্ড স্টোর অস্ত্ৰৰ হিতুকে আজি ভূমি পূজন বা আধাৰশিলা স্থাপন কৰিছে এইটো নহয় গৃহমন্ত্ৰী ডাঙৰীয়াই আহি বডোলেণ্ড অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে বহুতখিনি কথা কৈ গ'ল তেখেতে আমাৰ ৰীতি সংস্কৃতি ৰক্ষণাবেক্ষণৰ কাৰণে কথা কৈ গ'ল আৰু অনাগত দিনত বডোলেণ্ড অঞ্চলক তেখেতে সদায় নজৰ দিব বা এই অঞ্চলৰ ডেভেলপমেণ্টৰ সদায় সহায় কৰিব এই কথাখিনি তেখেতে কৈ গ'ল আমাৰ একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰতো তেখেতে বহুতখিনি কথা কৈ গ'ল এই কাৰণে বিটিআৰবাসীৰ কাৰণে আজিৰ দিনটো খুব আনন্দৰ দিন মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো বহুতখিনি তামোলপুৰ উন্নয়নৰ লগতে বিটিআৰ উন্নয়নৰ কথা তেখেতে আজি ৰাখিলে মই ইয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু অহাকালিৰ দিনত চৰকাৰ এটা সম্পূৰ্ণ এটা বছৰ হ'বলৈ গৈ আছে ইয়াৰ কাৰণেও মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ যেটো মিত্ৰজোঁটৰ বাকিখিনি যিখিনি নেতৃত্ব আমাৰ অগপৰ প্ৰেসিডেন্ট অতুল বৰা ডাঙৰীয়া বিজেপিৰ প্ৰেসিডেন্ট আমাৰ ভৱেশ কলিতা ডাঙৰীয়া ইউপিপিএলৰ আমাৰ ফাউণ্ডাৰ প্ৰেসিডেন্ট আমাৰ নেতা ইউজি ব্ৰহ্ম ডাঙৰীয়া সকলোকে মই কংগ্ৰেচুলেশ্যন জনাইছোঁ আৰু আজি আপোনালোক সকলো সহযোগ কৰাৰ কাৰণে প্ৰেছ মিডিয়া আৰু সকলো পক্ষকে মই ধন্যবাদ জনাইছোঁ এটা কথা সুধিম এনডিএপিৰ ক্ষেত্ৰত যেটো এলিগেশ্যন আহিছে যে সিজফায়াৰ কৰাতকে কৰা মানুহতকে সংখ্যা বেছি দেখুওৱা হৈছে এই ক্ষেত্ৰত নাই তেনেকুৱা একজেক্টলি নহয় মানে আণ্ডাৰগ্ৰাউণ্ডৰ ক্ষেত্ৰত কি হয় দুটা সেকশন থাকে এটা হ'ল যিবিলাকে অস্ত্ৰ ধৰি জংগলত থাকে বা ফাইট কৰে আৰু এটাটো ঠিক জংগলত নাথাকে বাট দে আৰ অলসো দে আৰ এক্টিভিষ্ট তেখেতসকলৰ সক্ৰিয় সদস্য হয় এইখিনি কথাটো বা এই অভাৰগ্ৰাউণ্ডৰ যিখিনি লিষ্ট সেইটো কোনোবা সময়ত ৰৈ যায় বা কোনোবা সময়ত কিবা হয় সেইকাৰণে নাম্বাৰটো মানে বেছি যেন দেখা গৈছে কিন্তু আপুনি থৰলি এইটো চালে গম পাব যে তেখেতসকলৰ যিখিনি অস্ত্ৰ ধৰে এটা পাৰ্ট অস্ত্ৰ নধৰে যেনেকৈ আমাৰ আজি আৰ্ম ফ'ৰ্চ বুলি ক'লে আমাৰ দেখা দেখি মিলিটাৰী BSF CRPF কিন্তু ড্ৰেছ নিপিন্ধা বহুত থাকে যিসকলে নেকি ইণ্টেলিজেন্সিয়া বেলেগ কাম কৰে ঠিক তেনেধৰণৰ তেখেতসকলৰ থাকে তো যিয়ে নহওক নাম্বাৰটো এজন দুজন বেছি হ'লেও সমস্যাটো যে সমাধান হৈছে সেইটোৱে সবচে ডাঙৰ কথা কেন্দ্ৰীয় চৰকাৰৰ যি বিটিআৰক লৈ মানে উন্নতিৰ সপোন সেইবোৰে বিটিআৰৰ যুৱক যুৱতীক কেনেদৰে আগুৱাই নিব বুলি আপুনি ভাবে চাওক এটা সময়ত কি আছিলে কেন্দ্ৰীয় চৰকাৰ আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মাজত ডাঙৰ এটা গেপ আছিলে উত্তৰ পূৰ্বাঞ্চলৰ নট অনলি অসম উত্তৰ পূৰ্বাঞ্চলৰ নট অনলি বডোলেণ্ড আজি নাগালেণ্ড মণিপুৰ মিজোৰাম সকলো কেন্দ্ৰীয় চৰকাৰৰ এপ্ৰ'চক লৈ পেলাই সন্দেহ আছিলে আৰু সন্তুষ্ট নাছিলে কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যেটো নেতৃত্ব 2014 তেখেতে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত গৃহমন্ত্ৰী হিচাপে আজি অমিত শ্বাহ ডাঙৰীয়া আছে সেই সময়ত ৰাজনাথ সিং ডাঙৰীয়া আছিলে এই নেতৃত্ব সলনি হোৱাৰ পিছত আজি আপোনালোকে দেখিবলৈ পাব যে আমি চৰকাৰৰ বিচাৰি হাফাতুৰি খাব নালাগে চৰকাৰে ৰাইজৰ ওচৰত আহে আৰু এনেকৈ কিছুমান আঁচনি আজি তৈয়াৰ কৰিছে যি আঁচনিবিলাক ঘৰ গাঁও ব্যক্তি চুই গৈছে সো এনেকুৱা এটা যদি নেতৃত্ব এনেকুৱা এটা যদি চিন্তাধাৰা আগত ৰাখি তেনেকুৱা মিছন আগত ৰাখি যদি দেশৰ নেতাবিলাকে কাম কৰে তেতিয়াহে ৰাষ্ট্ৰখন আগুৱাই যাব তেতিয়াহে ৰাজ্যখন আগুৱাই যাব আৰু সেইকাৰণে আজি বডোলেণ্ডবাসীটো আমি বহুত আশাবাদী হয় আমাৰ বহুত হাই এক্সপেক্টেশ্যন আৰু এস্পিৰেশ্যন আছে কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ আজি চালে দেখাবলৈ পাব যে সকলো ৰাইজ আজি কেন্দ্ৰ চৰকাৰৰ ওপৰত আশাবাদী আৰু এটা ভাল এটা কানেক্টিভিটি বাঢ়ি গৈছে আৰু সেইকাৰণে আজি দেখিছে যে সেন ওয়েষ্টৰ নিচিনা এটা ইনষ্টিটিউশ্যন আজি বডোলেণ্ডত দিবলৈ সাহস কৰিছে এটা সময়ত এই অঞ্চলৰ অস্ত্ৰ লুট কৰিছে মানে আমাৰ কি আছে পুলিচ ৰিজাৰ্ভৰ পৰা অস্ত্ৰ লুট কৰিছে বিভিন্ন ডাঙৰ ঘটনা হৈছে ইয়াৰ পিছত আজি বডোলেণ্ডত অস্ত্ৰ ভাণ্ডাৰ স্থাপন কৰিবলৈ ভাৰত চৰকাৰে এটা মিছন লৈছে মানে বডোলেণ্ড শান্তি হৈ গ'ল আন এটা কথা সুধো ভূমি পূজনৰ ক্ষেত্ৰতো আপুনি অলপ পিছত আছিলে স্বয়ং গৃহমন্ত্ৰী কৈছে প্ৰমোদজী বুলি কৈ ইমান মাতে কি গুণে ইমান আকৰ্ষিত কৰিছে কেন্দ্ৰীয় নাই এনেকুৱা একো নাই তেখেতে সকলোকে মৰম কৰে আমি আজি তেখেতৰ মৰম আমাৰ মানে বডোলেণ্ডবাসীৰ ফালেও আহিছে ইয়াৰ কাৰণে বহুত ধন্যবাদ আৰু এইখিনিৰ কাৰণে আমি এটা লম্বা সফৰ কৰিব লগা হ'ল বহুত মানে আন্দোলন বহুত সেক্ৰিফাইস 5000তকৈ অধিক শহীদ ইয়াৰ পিছত আজি আমি এইটো অৱস্থাত আহিবলৈ পাইছোঁ গতিকে আজি মুখ্যমন্ত্ৰীৰ ব্লেছিঙৰ লগতে গৃহমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ ব্লেছিং বডোলেণ্ডবাসীৰ ওপৰত আছে আজি গৃহমন্ত্ৰী ডাঙৰীয়া নিজে স্বয়ং কৈ গ'ল তো ইয়াৰ আমাৰ কাৰণে বহুত এটা ডাঙৰ কথা